aputhak cheroktok amei kepadopon. ACYPA pen executive amei kepadopon. Kardom beta life penili sami rupjalinti sopi non betang ton penle arjuponik sena. Phuloni thokvam rongpi LP school along Phangkodong aputhak cheroktok amei padopon. Laso along uttor borbil police outpost IC moneshor bora VDP ameiphu babu teron pen chenglok ongdung arat atum chetongdun. News Desk report Beta Live. Outpost alang lihat ke bora sangu pen ICYPA pen itu man rong sor man koson si ke dua thak nahi ma pen somar tu man koson si lana cehon pen itu kado ya jo phiru pen chenglok analo ta koson si ke dua thak nahi ma bang alang itu bang ini tu man nang than det pen man mo pina kesung pholok lote alang nuta sabsu ke kecik sagi doi posi ini tu man Fofia prangsi bana thano itung lan abidil se cheroktok abidil lanlo সজাগতা আমার রাজ্যর যেটো সজাগতা থকাৰ আজি যেহেতু প্ৰগ্ৰামটো আনিছে আমাৰ আশী ছাৰে বৰা ছাৰে গতিকে সবৰ গাঁও আমাৰ ইয়াত খালি বাছৰ ৰংফাৰ বুলি নহয় আলু ৰংফাৰ বুলি নহয় গোটেইটো আমাৰ গাঁৱে সবে মুখিয়ালবিলাকে সজাগতা হ'ব লাগিব বুলি এটা বস্তু জনসাধাৰণৰ মাজত মানে এইটো বিভ্ৰান্তি সৃষ্টি কৰাৰ বাবে এটা ভুৱা অপপ্ৰচাৰ চলিছে গতিকে কোনো হোপা ধৰা নাই যদি ৰাতি কোনোবা দুষ্কৃতিকাৰী ওলাই এইটো চুৰ হ'ব তেওঁলোকে ইয়াত কোনো শিশু অপহৰণকাৰী নাই সেই লৈ পেলাই আমি মানে সচেতন মহলৰ জৰিয়তে থকvam ৰংপি অঞ্চলৰ বাছক ৰংফাৰ গাঁও আলু ৰংফাৰ গাঁও আৰু বিভিন্ন অঞ্চলৰ উপস্থিত ৰাইজক একত্ৰিত কৰি পেলাই এই হোপা ধৰাৰ বিষয়ে দুআষাৰ ক'ব ওলাইছোঁ আৰু মই লগত আমাৰ পোহৰ সিং ৰংপাৰ আৰু বাবু তেৰণক লৈ আহিছোঁ তেওঁলোকে কাৰ্বি ভাষাটো বুজাই দিব লাসোলাম জিবাংকে হকালি পুতি কাদবিবা তুম মাথানাই লাসো কাংজি তাহাই বা গুপিনে আমেগলাংনো তাহাই সং বংলি তুম বিচিৰি দুটা নাই বা সমান নালং মাংকে ইদুম লাংচাৰি দুনছি উপস্থিত মোৰ সংবাদ মাধ্যমিক বন্ধু বান্ধৱসকল আজি উত্তৰ borbil আৰক্ষী চকীৰ অন্তৰ্গত থকvam ভিলেজত স্থানীয় ৰাইজক মানে এইটো জনসাধাৰণৰ সজাগতা মানে সভা এখন আয়োজন কৰা হৈছিল বিভিন্ন অঞ্চলত হোপা ধৰা চাইল্ড ট্ৰেফিকিং মানে শিশু অপহৰণকাৰী ওলাইছে বুলি পেলাই মানুহৰ মাজত এটা ভুল অপপ্ৰচাৰ চলি আছে গতিকে যদি কোনোবা অচিনাকি মানুহ গাঁৱৰ মাজত আহে যদি তেওঁলোকৰ সন্দেহ হয় যে এওঁই মানে হোপা ধৰা হ'ব পাৰে গতিকে তেওঁক মানে মাৰপিট কৰিব নালাগে ধৰক ধৰি পেলাই ওচৰৰ আৰক্ষী চকীত বা আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ ৰাইজক এটা মানে সজাগতা সভা আয়োজন কৰি দিয়া হৈছে Santipur auditorium ahem along anti-corruption youth power Assam tiripi pen patumi executive amei padopon Laso along ACYPA tiripi ameiphu dhormo kanto gogoi dunmeiphu likohon khotonia pen chenglok jorhat golaghat lokhimpur dhemaji dibrugarh sibsagar penta chetongdun mayalong chitro borwa aphan maipula pen sonsing tisophan kongchun bang arpu pekponsi ACYPA Karbi Anglong aru arpu kachelar padopon Hanjanglang Sopen Bisnu Lekthe report জিলা সমিতি এই ক্ষেত্ৰত আমাৰ যি লোকেল প্ৰশাসন আছে ইয়াৰ যি আচলতে স্থানীয় প্ৰশাসন আছে কাৰ্বি আংলং জিলা প্ৰশাসনৰ লগত এই সম্পৰ্কত আলাপ আলোচনা কৰিব আৰু এই খুব সুন্দৰকৈ প্ৰেক্ষাগৃহবিলাক নিৰ্মাণ কৰা হৈছে যদি ইয়াৰ কিছু কিন্তু যাৱতীয় কাৰিকৰী বিজুতি আছে আজি আমি ইয়াতে অনুষ্ঠান কৰোঁতে কথাবিলাক অনুভৱ কৰিছোঁ গতিকে এই কাৰিকৰী দিশৰ ক্ষেত্ৰতো অন্ততঃ কাউন্সিলে এটা বিষয় চাব লাগে যে এই যি আমাৰ সম্পত্তি এইবিলাক পাব্লিকৰ সম্পত্তি যদিও কাউন্সিলে ইয়াত নিৰ্মাণ কৰিছে এইবিলাক আমাৰ স্থানীয় পাব্লিকৰ সম্পত্তি গতিকে ইয়াত এজন বা দুজন তেওঁলোকে নৈশ চকীদাৰ বা কাম কৰা মানুহ দিছে কিন্তু আমি আশা কৰিছোঁ ইয়াত
আৰু 4-5জন স্থানীয় যুৱকক তেওঁলোকে সংস্থাপিত কৰিব কাউন্সিলৰ ফালৰ পৰা প্ৰপাৰ্টিবিলাকৰ যাতে কোনো ধৰণৰ ক্ষয় ক্ষতি হ'ব নোৱাৰে নিৰ্মাণ খুব ভাল হৈছে নিৰ্মাণ কাৰ্য খুব ভাল হৈছে কিন্তু এই মানে অঞ্চলবোৰ যাতে মানে আমাৰ অনুষ্ঠানবিলাক যাতে সবল আৰু শক্তিশালীভাৱে থাকে তাৰ কাৰণে কাউন্সিলে নিজাববীয়াকৈ এনেকুৱা অনুষ্ঠানবিলাকত 5জন 6জন ছিকিউৰিটি ব্যৱস্থাৰ লগতে মানুহ ৰাখিব পৰা এটা ব্যৱস্থা কৰিবলৈ আমি আহ্বান জনাইছোঁ লগতে ৰাস্তা ঘাটৰ কিছু সমস্যা আছে এই সমস্যাখিনি কাউন্সিলে নিশ্চিতভাৱে চাব অন্যান্য বহু দিশত কিছু কৰাপশ্যন আছে RY ঘৰৰ পৰা ধৰি বিভিন্ন দিশত এই সম্পৰ্কত আমাৰ জিলা সমিতিয়ে মানে ব্যৱস্থা কিছুমান গ্ৰহণ কৰিছে গতিকে আজি আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ইয়াত অনুষ্ঠিত কৰা মূল বিষয়টোৱে হৈছে কাৰ্বি আংলং জিলাৰ লগতে ডিপুত থকা সামগ্ৰিক যি আচলতে কৰাপশ্যন এই কৰাপশ্যনৰ এটা আচলতে পোষ্টমৰ্টম কৰা যে কাৰ্বি আংলং জিলাত হৈ থকা যিবিলাক অনীতি দুৰ্নীতি এইবিলাকৰ ওপৰত কেনেধৰণে আংকুশ লগাব পৰা যায় চৰকাৰক বা স্থানীয় প্ৰশাসনক সজাগ আৰু সচেতন কৰিব পৰা যায় সমান্তৰালভাৱে ইয়াত সৰ্বাধিক ধৰণে এতিয়া ড্ৰাগছটো খুব চলি আছে ইয়াৰ পৰা আপোনাৰ ইউৰিয়াটো এইফালেদি ইউৰিয়াটো বাৰম্বাৰ সোমাই আছে মানে চৰকাৰে যদিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় চিণ্ডিকেটটো বন্ধ হৈছে বুলি কৈ আছে কিন্তু আপোনালোকৰ হাততো তথ্য আছে আমাৰ হাততো আছে সাংবাদিকসকলৰ হাতত যে ইয়াৰ পৰা ৰেগুলাৰ কিন্তু ইউৰিয়া চিণ্ডিকেটটো বাহিৰলৈকে গৈ আছে মানে অন্যান্য ডিমাপুৰকে ধৰি এইফালৰ পৰা একদম বৰ্ডাৰলৈকে গৈ আছে যিটো আফিং খেতিৰ পৰা ধৰি লৈ বিভিন্ন খেতিত ইউজ কৰে বুলি আমাৰ ৰিপৰ্টত আহিছে গতিকে সেইকাৰণে আমি আশা কৰিছোঁ যে স্থানীয় আৰক্ষী প্ৰশাসনে এই বিষয়টো সঠিক আৰু শক্তিশালীভাৱে চাব চিণ্ডিকেট যদি বন্ধ হৈছে কেৱল গুৱাহাটী আশে পাশে 2-এখন জিলাত বন্ধ কৰাই ঢাকঢোল বজালে নহ'ব অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াত হাৰৰ চিণ্ডিকেটৰ পৰা ধৰি লৈ চুপাৰী চিণ্ডিকেটৰ পৰা ধৰি লৈ অবৈধ যি আচলতে ড্ৰাগছৰ ব্যৱসায়টো চলি আছে ড্ৰাগছ ধৰি আছে ৰেগুলাৰ প্ৰশাসনে ড্ৰাগছ ধৰি আছে আমি নাই ধৰা বুলি কোৱা নাই কিন্তু যেনেধৰণে ড্ৰাগছটো বন্ধ হ'ব লাগে এতিয়াও হোৱা নাই কোনোবাখিনিত হয়তো কোনোবাই এনেধৰণৰ মিলা মিছা কৰিছে সেইকাৰণে আজি এই আচলতে আমাৰ যি চেণ্ট্ৰেল এক্সিকিউটিভ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা ইয়াৰ পৰা এই কথাখিনি আমি আৰক্ষী প্ৰশাসনৰ লগতে জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিলোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মানে দৃষ্টিগোচৰ কৰিলোঁ যে হাৰৰ চিণ্ডিকেটটো ব্যাপক হাৰে কিন্তু অসম আৰু যিটো আমাৰ নাগালেণ্ড বৰ্ডাৰ অৰ্থাৎ ডিমাপুৰেদি কিন্তু গৈ আছে যিটো তথ্য আমাৰ হাততো আছে সাংবাদিকসকলৰ হাততো আছে গতিকে সবল আৰু শক্তিশালীভাৱে গোটেই চিণ্ডিকেটটো বন্ধ কৰিব বুলি আমি আশা ৰাখিছোঁ This evening, I would like to thank all the members of Anti-Corruption Youth Power Assam. For the first time, we are conducting a general conference over here at Santipur. And around like more than 100 members attended on today's general conference meeting and making this program grand successful one. And not only that, I would like to thank the state president for coming here and making this program a grand successful one. By saying this, I would like to conclude my speech. Thank you. Pini berda la ponse kang ton poniglo do me thak me kardom